আজি আমি আলোচনা কৰিম আপোনাৰ ৱেবছাইট এটা থকাটো কিয় অতিকৈ প্ৰয়োজনীয়। আজিকালি কি হৈছে মানে ইণ্টাৰনেট অবিহনে জীৱন অসম্ভৱ, কাৰণ আমি আজিকালি ইণ্টাৰনেট কৰি ভাল পাওঁ। যেনেকৈ অনলাইন শ্বপিঙৰ পৰা আৰম্ভ কৰি নিজৰ নতুন কিবা তথ্য জানিবলৈ হ'লে আমি গুগল কৰি পেলাওঁ, আমি খেল চাবলৈ হ'লে হটষ্টাৰত খেল চাই দিওঁ, ইউটিউব চাবলৈ হ'লে আমি ইউটিউবত চিনেমা চাই দিওঁ, চিনেমা চাবলৈ। আৰু যেনেকৈ আমি নতুন ফ্ৰেণ্ড বনাবলৈ আজিকালি আমি ফেচবুক বা টুইটাৰ ইউজ কৰোঁ, তাৰপৰা ডাঙৰ মানুহক ফ'ল' কৰিবলৈ কিবা আমি টুইটাৰ ইউজ কৰোঁ। চ' সকলো কামেই আজিকালি অনলাইন হৈ আছে। গতিকে এনেকুৱা এটা সময়ত আপোনাৰ ইণ্টাৰনেট ৱেবছাইট এটা থকাটো অতিকৈ প্ৰয়োজনীয়। আহক আমি কিয় ৱেবছাইট থকাটো প্ৰয়োজনীয় তাৰ বিষয়ে জানিবলৈ দুটামান কথা আলোচনা কৰোঁ। ৱেবছাইট এটাৰ পৰা আপুনি বিভিন্ন ধৰণে লাভ উঠাব পাৰে। জানেনে? আপুনি নিজকে এদিনতে ফেমাছ কৰি দিব পাৰে। আপুনি গোটেই অসমত আপুনি নিজকে ফেমাছ কৰি দিব পাৰে। আপুনি গোটেই ৱৰ্ল্ডত, গোটেই ভাৰতত, আপুনি নিজৰ অঞ্চলতো, লোকেল অঞ্চলতো আপুনি নিজকে এদিনতে ফেমাছ কৰি দিব পাৰে। জানেনে? অনলাইন ৱেবছাইট এটাৰ জৰিয়তে আপোনাৰ যদি নিজৰ কিবা বিজনেছ আছে, বিজনেছ এটা আপোনাৰ নিজৰ দোকানত কৰি আছে, আপুনি সেই বিজনেছটো অনলাইন লৈ আহিব পাৰে। অনলাইন লৈ আহিলে কি হ'ব, আপোনাৰ বিভিন্ন জেগা অঞ্চলবিলাক অসমৰ ভিতৰে হওক বা বাহিৰৰে হওক, বিভিন্ন ধৰণৰ জেগাৰ পৰা আপোনাৰ মানুহে অনলাইন অৰ্ডাৰ কৰি পেলাই সেই বস্তুৰ কাৰণে প্ৰডাক্টটোৰ কাৰণে অৰ্ডাৰ দিব পাৰে। আৰু আপুনি সেই প্ৰডাক্ট অসমৰ বাহিৰতো আপুনি বিকিব পাৰে। আপুনি যদি চাকৰি বিচাৰি আছে, আমি আপোনাৰ ৰেজিউমে অনলাইনত পোষ্ট আপোনাৰ নিজৰ ৱেবছাইটত পোষ্ট কৰি পেলাই আপুনি আপোনাৰ স্কিলছবিলাক দেখুৱাই পেলাই আপুনি বহুতো চাকৰি ৰিক্ৰুটাৰ্ছবিলাক যেনেকৈ যোনবিলাকে চাকৰি দিয়ে, চাকৰি নিযোজকবিলাকক আপুনি আকৰ্ষণ কৰিব পাৰে। আপোনাৰ যদি নিজৰ ৱেবছাইট এটা থাকে, আপুনি যদি এজন শিল্পী হয়, আপুনি গান গাই ভাল পায় বা নাচি ভাল পায়, আপুনি এই গানৰ অডিঅ' বা আপুনি এই আপোনাৰ ডেন্সৰ ভিডিঅ' আপুনি নিজৰ ৱেবছাইটত দিব পাৰে। নিজৰ ৱেবছাইটত দি পেলাই আপুনি প্ৰমোশ্যন কৰি পেলাই গোটেই ৱৰ্ল্ডত ফেমাছ কৰিব পাৰে। আপুনি জানেনে? ৱেবছাইট এটা বনোৱাটো একদম সহজ কাম। আপোনাৰ এটা টেমপ্লেট আৰু আপোনাৰ কিছুমান টুলছৰ সহায়ত আপুনি এটা ৱেবছাইট আপুনি একদম কম সময়তে বনাই দিব পাৰে। আপোনাৰ কোনো কডিঙৰ দৰকাৰ নাই। এই কডিঙৰ জমানা গুচি গ'ল। আজি হৈছে চব ৰেডিমেড বস্তু। আপোনাৰ ৰেডিমেড আছে, যেনেকৈ ৱৰ্ডপ্ৰেছ হওক, উইক্স হওক, বা আপোনাৰ কমাৰ্চিয়েল ৱেবছাইট এটা বনাব লাগে, আপোনাৰ WooCommerce আছে, ড্ৰুপাল আছে। আপুনি এইবিলাক টুলছৰ সহায়ত আপুনি একদম কম সময়তে আপুনি নিজৰ এটা ৱেবছাইট বনাই দিব পাৰে। এটা ৱেবছাইটে আপোনাৰ যদি কিবা স্কিল আছে, সেই স্কিলটো বা আপোনাৰ কিবা ক্ৰিয়েটিভিটি আছে, সেই ক্ৰিয়েটিভিটিটো গোটেই ৱৰ্ল্ডত ফেমাছ কৰি দিব পাৰে। আপোনাৰ বা আপুনি সেই বিষয়ে লিখি পেলাই আপুনি যোনটো ফিল্ডত এক্সপাৰ্ট হয়, সেই এক্সপাৰ্টাইজটো আপুনি লিখি পেলাই আপুনি সকলোকে অৱগত কৰিব পাৰে, চবকে জনাই দিব পাৰে বা আপুনি শ্বেয়াৰ কৰি দিব পাৰে। আপুনি অনলাইন প্ৰমোশ্যন কৰি দি পেলাই গোটেই ৱৰ্ল্ডকে আপুনি এই বিষয়ে জনাই দিব পাৰে। আপোনাৰ মাত্ৰ এদিন লাগে। এদিনতে আপুনি গোটেই ৱৰ্ল্ডক আপুনি আপোনাৰ ভিডিঅ' বা অডিঅ' বা আপোনাৰ লিখনিয়ে হওক চবকে আপুনি দেখুৱাব বিচাৰে। যদি আপুনি আৰু যদি আপুনি এজন শিল্পী হয়, আপোনাৰ কাৰণে এটা বিশেষ সুবিধা আছে। নিউয়ৰ্ক ফাউণ্ডেশ্যন ফৰ দি আৰ্টছ, তাৰ দ্বাৰা আপোনাৰ বিনামূলীয়া ৱেবছাইট বনাবলৈ কিছুমান সুবিধা দিয়া হয়। আপুনি ৱেবছাইটত গৈ গুগলত গৈ চাব পাৰে, নিউয়ৰ্ক ফাউণ্ডেশ্যন অফ আৰ্টছ। ৱেবছাইটত আপোনাক চাকৰি পোৱা ক্ষমতা বৃদ্ধি কৰি দিয়ে। জানে নাই? ডাঙৰ কোম্পানীবিলাকে কি কৰে, প্ৰায় সিহঁতি অনলাইন কেণ্ডিডেটছ বিচাৰি ফুৰে। এই অনলাইন সিহঁতি কেণ্ডিডেটছ কেনেকৈ বিচাৰে, যেনেকৈ আপুনি ধৰক আপুনি এজন একাউণ্টেণ্ট হয়, ত' সিহঁতি তেতিয়া এনেকৈ বিচাৰিব একাউণ্টেণ্টছ নিয়েৰ মি। আপুনি যদি এজন CA হয়, তেতিয়া তেওঁলোকে বিচাৰিব বেষ্ট CA নিয়েৰ মি। আজিকালি চব নিয়েৰ মি, সকলো কামেই আজিকালি চব নিয়েৰ মি হৈ আছে। বা কেতিয়াবা এনেকুৱা হয়, কোম্পানীবিলাকে বিচাৰে বেষ্ট চিভিল ইঞ্জিনিয়াৰ্ছ, বা তেওঁলোকে কলেজৰ নাম দি বিচাৰে, তেওঁলোকে বেষ্ট ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰ্ছ নিয়েৰ মি, তেনেকৈ বিচাৰি পেলাই ডাঙৰ কোম্পানীবিলাকে কি কৰে, তেওঁলোকৰ HR ডিপাৰ্টমেণ্টে অনলাইন কেণ্ডিডেটছ বিচাৰি ফুৰে। তেওঁলোকে কি কৰে, অনলাইন কেণ্ডিডেটবিলাকক অনলাইন যোগে মূল্যাংকন কৰে, ষ্টাডি কৰে, ক্ৰিয়েটিভিটি চেক কৰে, কিবা ক্ৰিয়েটিভিটি আছে নাই, তেওঁ ফ্ৰী সময়ত কি কৰি টাইম পাছ কৰে, ক'ৰবাত ফুৰিবই যায় নে, কিবা অযথা কিবা কিবি কৰি সময় নষ্ট কৰে নে, সেইবিলাক চব ডিটেইলছ ৰাখে HR কোম্পানীবিলাকে। আপোনাৰ যদি নিজৰ ৱেবছাইট এটা থাকে আৰু আপুনি আপোনাৰ ক্ৰিয়েটিভিটি নিজৰ ৱেবছাইটত দেখুৱাব পাৰে, আৰু আপুনি তেতিয়া কি হ'ব পাৰে, সেই তেনেকুৱা HR ৰিক্ৰুটাৰ্ছবিলাকক আপুনি আপোনাৰ স্কিলেৰে বা আপোনাৰ ক্ৰিয়েটিভিটিৰে আপুনি আকৰ্ষণ কৰিব পাৰে। আপুনি আপোনাৰ ৰেজিউমে বা CV আপুনি আপোনাৰ ৱেবছাইটত পষ্ট কৰিব পাৰে। তাত আপুনি ডিটেইলছত লিখিব পাৰে, আপুনি আপোনাৰ কি ফিল্ডত আপুনি এক্সপাৰ্ট, আপুনি কোনটো কাম কৰি ভাল পায়, কোনটো কামত আপুনি কিমান এক্সপাৰ্টাইজ দেখুৱাব পাৰে, কিবা বিশেষ ট্ৰেইনিঙে লৈ থৈছে নেকি, আপোনাৰ ওচৰত কি অৰ্হতা আছে, আপোনাৰ ওচৰত কি ডিগ্ৰী আছে, ডিগ্ৰী নাই, তেনেকুৱা সকলো ধৰণৰ তথ্য আপুনি এটা ৱেবছাইটত ধুনীয়াকৈ মেনশ্যন কৰি পেলাই সেই তেনেকুৱা ধৰণৰ ৰিক্ৰুটাৰ্ছবিলাকক আপুনি এট্ৰেক্ট কৰিব পাৰে, আকৰ্ষণ কৰিব পাৰে। আৰু আপুনি ধৰক আপোনাৰ নতুন কিবা অপৰচুনিটি বিচাৰি আছে, বেলেগ ভাল কোম্পানী এটাত গৈ পেলাই বেছি দৰমহাত চাকৰি কৰিবলৈ, তেতিয়া কি হয়, সেই তেনেকুৱা ৰিক্ৰুটাৰ্ছবিলাকে আপোনাৰ নিচিনা মানুহ বিচাৰি ফুৰে তেনেকুৱা ৱেবছাইটত আপোনাক বিচাৰি পেলাই তেওঁলোকে আপোনাক ধুনীয়া অফাৰ, ভাল চেলাৰীত তেওঁলোকে অফাৰ কৰে। কিন্তু তাৰ কাৰণে আপুনি একদম ধুনীয়া ৰিজিউম এটা আপুনি আপোনাৰ ৱেবছাইটত আপলোড কৰি থ'ব লাগিব। ৱেবছাইটৰ আৰু এটা বেনিফিট কওঁ শুনক, আপুনি তাৎক্ষণিক এণ্টাৰপ্ৰেনাৰ হ'ব পাৰে। এণ্টাৰপ্ৰেনাৰ মানে হৈছে উদ্যোক্তা। যদি অনলাইন বিজনেছ প্ৰতিষ্ঠা কৰিব বিচাৰে, তেন্তে এইটো একদম সহজ কাম, আৰু ইয়াত আপোনাৰ একদমেই টকা খৰচা নহয়। খুব বেছি 5,000 পৰা 10,000 টকা আপুনি খৰচা কৰি নিজৰ এটা বিজনেছ ষ্টাৰ্ট কৰিব পাৰে অনলাইন যোগে। আপোনাৰ যদি আপোনাৰ অঞ্চলত কিবা দোকান, ধৰক গুডছৰ বা প্ৰডাক্টছৰ কিবা দোকান আছে, বা গাৰ্মেণ্টছৰে হওক, যিকোনো ধৰণৰ আপোনাৰ কিবা পাৰ্টছৰে, বাইকৰ পাৰ্টছে হওক বা TV পাৰ্টছে হওক, আপুনি নিজৰ যিকোনো এটা দোকান যদি আপোনাৰ আছে, আপুনি সেই বিজনেছটো অনলাইন লৈ আহিব পাৰে মাত্ৰ 5,000 পৰা 10,000 টকা খৰচা কৰি পেলাই। আৰু অসমৰ বাহিৰৰ জেগাতো আপুনি সেই বিজনেছ দি আপুনি সেই প্ৰডাক্টছবিলাক বিক্ৰী কৰিব পাৰে। কেৱল এটা ডেলিভাৰী চাৰ্জ পে' কৰি পেলাই আপুনি অসমৰ যিকোনো জেগাতে সেই প্ৰডাক্টছ পঠিয়াব পাৰে। আপুনি আপোনাৰ ৰুমৰ পৰাই এটা সৰু বিজনেছ আপুনি চলাব পাৰে। আপুনি
আপোনাৰ যদি নিজৰ ৱেবছাইট এটা আছে আপুনি এই কামসমূহ কৰিব পাৰে লগতে যেনেকৈ ডেইলি পৃথিৱীত বহুত ধৰণৰ প্ৰডাক্টছ আৰু ছাৰ্ভিচ নতুনকৈ এড হৈ আছে আপুনি এই প্ৰডাক্টছ আৰু ছাৰ্ভিচৰ আপুনি এডভাৰটাইজ কৰিব পাৰে এডভাৰটাইজ কৰি পেলাই আপুনি আপোনাৰ এফিলিয়েট ইনকাম কৰিব পাৰে এফিলিয়েট ইনকাম হৈছে আপুনি এই প্ৰডাক্টছখিনি আপুনি বিক্ৰী হোৱাত সহায় কৰিলে আপোনাৰ দ্বাৰা এই প্ৰডাক্টসমূহ বিক্ৰী হ'ল আৰু আপুনি সেই প্ৰডাক্টছৰ বিক্ৰী দামৰ পৰা কিবা এটা কমিশ্যন পালে 5%, 10%, 20% এনেকুৱা ধৰণৰ কমিশ্যন লৈ পেলাই আপুনি নিজকে নতুন ধৰণৰ এটা ব্যৱসায়ত অন্তৰ্ভুক্ত কৰিব ইউটিউবতো সিমানখিনি এনেকুৱা উদাহৰণে ভৰ্তি হৈ আছে আপুনি ৱেবছাইট এটা থাকিলে নিজৰ অনলাইন বিজনেছৰ ৱেবছাইট থাকিলে আপুনি মাৰ্কেটৰ যোনবিলাক ডাঙৰ বিজনেছমেন আছে যোনবিলাকে অফলাইন বিজনেছ কৰি আছে তেওঁলোকৰ লগত আপুনি কম্পিটিশ্যন কৰিব পাৰে জানেনে আপোনাৰ নিজৰ ৱেবছাইট এটা থাকিলে কি হয় আপুনি আপোনাৰ গ্ৰাহকৰ লগত কণ্টেক্ট ৰাখিব পাৰে আপোনাৰ ৱেবছাইটত যোনবিলাক গ্ৰাহক আছে তেওঁলোকৰ ডিটেইলছ আপোনাৰ ৱেবছাইটত দিয়াৰ পিছত আপুনি তেওঁলোকক সঘনাই কণ্টেক্ট কৰি থাকিব পাৰে আৰু তেওঁলোকক নতুন অফাৰসমূহৰ বিষয়ে নতুন ছাৰ্ভিচ বা প্ৰডাক্টছ আপোনাৰ যোনবিলাক আহিছে আপডেটেড সেইবিলাক আপুনি তেওঁলোকক জনাই পেলাই তেওঁলোকক এট্ৰেক্ট কৰিব পাৰে নতুন বস্তু বিক্ৰী কৰিবলৈ কিন্তু সেই অফলাইন ব্যৱহাৰ কৰা অফলাইন ষ্ট'ৰ যোনবিলাকে দোকান দি ব্যৱসায় কৰি আছে তেওঁলোকৰ ওচৰত কিন্তু এই এনেকুৱা ধৰণৰ কিছুমান সুবিধা নাই যোনটো এডভান্টেজ আপুনি উঠাই পেলাই আপুনি আপোনাৰ বিজনেছ ডাঙৰ কৰিব পাৰে ৱেবছাইটে আপোনাক আৰু এটা সহায় কৰে যোনটো বহুত স্পেচিয়েল হয় আপোনাৰ নলেজ বৃদ্ধি কৰাত সহায় কৰে হয় আপোনাৰ ৱেবছাইটত আপোনাৰ কণ্টেণ্টে হৈছে আচল বস্তু আপুনি কি কণ্টেণ্ট দিব বিচাৰে আপুনি অডিঅ' দিব বিচাৰে নে ভিডিঅ' দিব বিচাৰে নে আপুনি কিবা লিখিব বিচাৰে আপুনি যিয়ে নকৰক কিয় আপুনি প্ৰথমে কিবা এটা দিবলৈ হ'লে সেই বিষয়ত আপুনি ৰিচাৰ্চ কৰি ল'ব লাগিব আগতে আৰু সেই ৰিচাৰ্চটো কৰি পেলাই আপুনি নিজকে নিজৰ জ্ঞান বৃদ্ধি কৰিব লাগিব তাৰপিছতহে আপুনি এই ৱেবছাইটত সেই বিষয়ে কিবা এটা আলোচনা কৰিব পাৰিব বা লিখিব পাৰিব আপোনাৰ লিখনিয়ে আপোনাক গৱেষণা কৰিবলৈ এটা সুযোগ দিয়ে গতিকে আপুনি বিভিন্ন বিষয়ত বহুত তথ্য জানিব পাৰে ৱেবছাইট নিৰ্মাণ পদ্ধতিটোৱে আপোনাক এনেকুৱা এটা কৌশল দিয়ে যোনটোৱে আপোনাক আজীৱন নতুন তথ্য জানিবলৈ তাৰ উৎসুকতা দিয়ে সেইটো এটা বহুতেই ধুনীয়া কথা আপুনি আপোনাৰ সৃষ্টিশীলতা বৃদ্ধি কৰিব পাৰে মানে ক্ৰিয়েটিভিটি বৃদ্ধি কৰিব পাৰে আপোনাৰ নিজৰ ৱেবছাইট এটা নিৰ্মাণে আপোনাৰ ক্ৰিয়েটিভিটিৰ প্ৰকাশ কৰি দিয়ে আৰু আপোনাক সদায় ইনস্পায়াৰ হৈ থকাত সহায় কৰে তেতিয়া কি হয় আপুনি বেছি এক্টিভ হৈ পৰে আৰু যেতিয়া এজন ধৰক শিল্পী যেনেকৈ গায়ক বা ডেন্সাৰে হওক বা কোনোবা লিখকেই হওক তেওঁ সদায় নতুন কিবা এটা ট্ৰাই কৰি থাকিব তেওঁৰ ছাবস্ক্ৰাইবাৰসমূহক নতুন কিবা তথ্য দিবলৈ বা নতুন কিবা এটা এক্সপিৰিয়েঞ্চ দিবলৈ তেওঁ এনেকৈ কি হয় বেছি এক্টিভ হৈ যায় আৰু এক্টিভ হোৱাৰ পিছত তেওঁ কাম কৰা কৌশলো বৃদ্ধি হৈ পৰে আৰু তেনেকৈ নিজৰ ৱেবছাইটৰ লগতে তেওঁৰ গ্ৰ'থ হৈ থাকে ধৰক আপোনাৰ ৱেবছাইট এটা আছে আপুনি তেতিয়া কি কৰিব জানে এটা ব্লগ ৱেবছাইট বনাই পেলাই তাত ব্লগ লিখিব পাৰে আপোনাৰ ৱেবছাইটত আপুনি ব্লগ লিখিব পাৰে যেনেকৈ ব্লগ প্লেটফৰ্মত আপুনি একদম সহজে এটা ব্লগিং ৱেবছাইট বনাব পাৰে আৰু তাত আপুনি বিনামূলীয়া থিম আৰু প্লাগিন ব্যৱহাৰ কৰি আপুনি বহুত ধৰণৰ কিবাকিবি আপুনি লিখি পেলাই বা অডিঅ' ভিডিঅ'গ্ৰাফীৰ জৰিয়তে আপুনি বহুতো তথ্য আপুনি আপোনাৰ ফ্ৰেণ্ডসমূহক দিব পাৰে লিখা স্কিল আপুনি ধৰক লিখিব নাজানে আপুনি ক্ৰিয়েটিভ ৰাইটিং বুলি যোনটো কয় ক্ৰিয়েটিভ ৰাইটিং আপোনাৰ নাই কিন্তু আপুনি যদি ৱেবছাইট এটা খুলি লয় আপোনাৰ এই ৱেবছাইট আপোনাৰ ক্ৰিয়েটিভ ৰাইটিঙৰ স্কিল বঢ়াই দিয়ে আপুনি আৰু লগতে কি কৰিব জানে গুগলত নিজৰ লিষ্টিং কৰিব পাৰে আপুনি গুগলত নিজৰ নামটো দিব পাৰে নিজৰ ফটো দিব পাৰে কোনোবা আপোনাক কণ্টেক্ট কৰিব বিচাৰিছে গুগলত নাম চাৰ্চ কৰিলে হ'ল আপোনাৰ নাম আহিব আৰু লগতে কি হয় জানে এই ৱেবছাইটে আপোনাক সদায় আপোনাৰ জ্ঞানৰ পৰিসৰ কৰে আপোনাক নতুন জ্ঞান দি আৰু আপুনি সেই জ্ঞান আনৰ লগত বিলাই পেলাই আপুনি আনক সহায় কৰিব পাৰে নিজকে প্ৰচাৰ কৰিব পাৰে আপুনি অনলাইন নিজকে ফেমাছ বনাব পাৰে অনলাইন যোগে আপুনি আপোনাৰ বন্ধু পৰিয়ালবৰ্গ বা আপোনাৰ কোৱৰ্কাৰ্ছ সহকৰ্মীৰ লগত সংযোগ স্থাপন কৰিব পাৰে আপুনি আপোনাৰ কাষ্টমাৰৰ লগত আপোনাৰ যোনবিলাক গ্ৰাহক আছে আপোনাৰ বিজনেছৰ ক্ষেত্ৰত তেওঁলোকক আপুনি সদায় নতুন বস্তু প্ৰতি মানে এলাৰ্ট কৰি থাকিব পাৰে SMS যোগে বা ইমেইল কৰি পেলাই বা আপুনি আপোনাৰ ৱেবছাইটত নতুন লিষ্টিং কৰি পেলাই আপুনি তেওঁলোকক আপডেট কৰি ৰাখিব পাৰে আপুনি লগতে নিজৰ প্ৰমোশ্যন কৰিব পাৰে যদি ধৰক আপুনি বিজনেছ বা ব্যৱসায় নকৰে তেতিয়াও আপুনি আপোনাৰ ৱেবছাইটত বহুতো কিবাকিবি দেখুৱাব পাৰে য'ত আপুনি আপোনাৰ ৰিজিউমি ভৰাই থ'ব পাৰে আপুনি নিজৰ ডমেইন হিচাপে এটা আপুনি নিজৰ নাম হয় এইটো এটা বহুত ধুনীয়া কথা আপুনি নিজৰ নাম ধৰক আপোনাৰ নাম হৈছে ৰাহুল গগৈ আপুনি নিজৰ ৱেবছাইট এটা বনাব বিচাৰে ৰাহুল গগৈ নামত তেতিয়াহ'লে আপুনি নিজৰ নাম rahulgogoi.com হিচাপে বা rahulgogoi.in হিচাপে আপুনি এটা ৱেবছাইট বনাব পাৰে যিটো আপোনাক প্ৰমোশ্যন কৰাত আৰু সহায় কৰি দিয়ে আপোনাৰ নিজৰ বহুত প্ৰফেচনেল যেন লাগে আপোনাৰ নিজৰ যদি rahulgogoi.com বুলি ৱেবছাইট এটা থাকে নিজৰ প্ৰমোশ্যন কৰি আছে এনেকৈ আৰু লগতে আপুনি ৱেবছাইট থাকিলে কি কৰিব পাৰে জানে আপোনাৰ আশে পাশে থকা যিমান ৰেষ্টুৰেণ্ট আছে বা কলেজে হওক বা পাৰ্কছ হওক বা চিনেমা হওক এনেকুৱা ধৰণৰ কিছুমান বিজনেছ এণ্টাইটিবিলাক আছে এইবিলাকত আপুনি ৰিভিউ লিখিব পাৰে ৰিভিউ লিখি পেলাই আপুনি প্ৰচাৰ কৰিব পাৰে আপুনি তেওঁলোকক পেইড ৰিভিউ লিখি পেলাই তেওঁলোকৰ সেই অঞ্চলত তেওঁলোকক প্ৰচাৰ কৰি পেলাই এটা ডাঙৰ মুনাফা অৰ্জন কৰিব পাৰে যদি আপুনি এখন কিতাপ বা হওক আৰু কোনোবা এনেকুৱা প্ৰডাক্ট ছাৰ্ভিচ ৰিলেটেড বিজনেছৰ ওপৰত আপুনি কিবা এটা ৰিভিউ দিয়ে তেতিয়া আপুনি আপোনাৰ কাষ্টমাৰক আৰু আপোনাৰ কাষ্টমাৰ নহ'লেও আপোনাৰ ছাবস্ক্ৰাইবাৰবিলাকক আপুনি এটা হেল্প কৰা হ'ব আপুনি এটা অনলাইন জ্ঞান তেওঁলোকক বিলালে আৰু এই জ্ঞানে তেওঁলোকৰ বহুত সময় আৰু বহুত পৰিশ্ৰম কৰাৰ পৰা তেওঁলোক বাচি যায় তেতিয়া কি হয় এটা বিশ্বাস সৃষ্টি হয় আপোনাৰ ওপৰত আপুনি আপোনাৰ ছাবস্ক্ৰাইবাৰসমূহক এনেকুৱা ধৰণৰ কিছুমান তথ্য দি পেলাই তেওঁলোকক সহায় কৰে আৰু তেওঁলোকে তাৰ বিনিময়ত আপোনাৰ ৱেবছাইটত আহি পেলাই কিবাকিবি শ্বপিং কৰিব পাৰে আপুনি এফিলিয়েট লিংকৰ ৱেবছাইটৰ আপুনি বেনাৰ লগাই দিলে বা এডভাৰটাইজ কৰি দিলে আৰু লগতে কি হয় আপুনি ৱেবছাইটত আপোনাৰ এডচেঞ্চ ইউজ কৰি পেলাই য'ত গুগলে আপোনাৰ ৱেবছাইটত এডভাৰটাইজ দেখুৱাব সেই এডচেঞ্চৰ দ্বাৰা আপুনি আপোনাৰ ৱেবছাইট মনিটাইজ কৰিব পাৰে মানুহ কেৱল আপোনাৰ ৱেবছাইটত আহিলে হ'ল সেই ৱেবছাইটৰ দ্বাৰাই তেওঁলোকে গুগলে আপোনাক পে' কৰিব আপোনাক মান্থলি কিবা এটা ধুনীয়া ৰকম আপোনাক পে' কৰিব আপুনি 10,000 পৰা 15,000 টকা মান্থলি কেৱল গুগল এডচেঞ্চৰ পৰা কমাব পাৰে যদি আপুনি ডেইলি আপোনাৰ ৱেবছাইটত যদি আপুনি ডেইলি আনিব পাৰে আপুনি আপোনাৰ হবিৰ ওপৰত লিখিব পাৰে জানেনে আপুনি হবিৰ ওপৰত লিখি পেলাই আপোনাৰ লগত চেম হবি থকা মানুহখিনিৰ লগত আপুনি কানেক্ট হ'ব পাৰে আৰু তেওঁলোকৰ লগত কানেক্ট হৈ পেলাই আপুনি এটা ফেন
বেছ বনাব পাৰে পৃথিৱীৰ যিকোনো মানুহৰ লগতে আপুনি এটা ৱেবছাইটৰ জৰিয়তে আপুনি সম্পৰ্ক স্থাপন কৰিব পাৰে মানুহে যিকোনো সময়তে আপোনাৰ ভাৱ ধাৰণা চাব পাৰে এটা ৱেবছাইট দিলে আপুনি পৰ্টফলিঅ লৈ পেলাই যি অফিচে ঘূৰি ফুৰাৰ কোনো প্ৰয়োজন নাই জানেনে আপুনি কোনো ব্যক্তিক সময় দি পেলাই সময় ঠিক কৰি পেলাই আজি ইমান তাৰিখে ইমান সময় লগ কৰিম বুলি ডেট ফিক্স কৰাৰ কাৰণে কাৰণ আপোনাৰ পৰা তেওঁ যি তথ্য পাব বিচাৰে আপুনি আপোনাৰ ৱেবছাইটটো লিষ্টিং কৰি দিলে আৰু আপুনি তেওঁ যদি আপোনাক বিচাৰি আছে আপুনি তেওঁ আপোনাৰ rahulgogoi.com গৈ পেলাই আপোনাৰ সকলো বিষয়ে তেওঁ জানি যাব পাৰে তাত গৈ পেলাই এটা ৱেবছাইটে সমগ্ৰ বিশ্বৰ লগত কানেকশ্যন কৰি দিয়ে জানে পৃথিৱীৰ যিকোনো ব্যক্তিয়ে আপোনাৰ ৱেবছাইটত আহি আপোনাৰ তথ্য চাব পাৰে এটা ৱেবছাইটে আপোনাৰ নিজৰ কলা কৌশল বা আপোনাৰ ক্ৰিয়েটিভিটি স্পেচিয়েলিটিৰ লগত আৰু আপোনাৰ লগত লিখাৰ কৌশলৰ লগতে আৰু বহুত ধৰণে আপোনাক আপোনাৰ গ্ৰ'থ নিদিয়ে তেনেধৰণে আপোনাক বহুতো আপুনি সুবিধা পায় য'ত অনলাইন আপুনি বিজনেছ কৰিবলৈ বা পইচা অৰ্জন কৰিবলৈ আপুনি বিভিন্ন ধৰণৰ নতুন ৰাস্তা আপুনি অনলাইন